বন্ধু বান্ধৱীসকল, শনিৰ নক্ষত্ৰ সলনি কিছু ৰাশিৰ ভাগ্য টকাৰে উপচি পৰিব জীৱন। শনিৰ স্থান পৰিৱৰ্তনে কন্যা ৰাশিৰ লোকৰ বাবে বহু ইতিবাচক পৰিৱৰ্তন আনিব। কৰ্মক্ষেত্ৰত সন্মান আৰু আধিপত্য এই সময়ছোৱাত আপোনাৰ জীৱনত বাঢ়িব। বন্ধু বান্ধৱীসকল, শনিক অতি গুৰুত্বপূৰ্ণ গ্ৰহ হিচাপে গণ্য কৰা হয়। শনিৰ কৰ্মদাতা আৰু ন্যায় দেৱতা হিচাপে পৰিচিত। শনিয়ে সদায় ভাল কাম কৰাসকলক শুভ ফল দিয়ে। জ্যোতিষশাস্ত্ৰৰ মতে 2025 চন অৰ্থাৎ বৰ্তমান সময়ত মীন ৰাশিত স্থান সলনি কৰিব শনিয়ে। শনি আটাইতকৈ লেহেমীয়া গতিশীল গ্ৰহ, গতিকে এই ৰাশিৰ পৰা আন এটা ৰাশিলৈ স্থানান্তৰিত হ'বলৈ 1.5-2 বছৰ সময় লাগে। শনিয়ে সময়ে সময়ে নক্ষত্ৰ সলনি কৰে। বৰ্তমান শনি গ্ৰহ নিজ মূল টি তত্ত্বত আছে। 2025 চন অৰ্থাৎ এতিয়া ই মীন ৰাশিলৈ স্থান সলনি কৰিব। 2025 চনৰ 28 এপ্ৰিললৈকে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰতো থাকিব। জ্যোতিষশাস্ত্ৰৰ মতে শনিৰ এই নক্ষত্ৰ পৰিৱৰ্তন কিছুমান ৰাশিৰ বাবে অতি উপকাৰী। পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰত শনিৰ প্ৰৱেশে মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে অতি উপকাৰী হ'ব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক প্ৰতিযোগিতাত সফল হ'ব। এই সময়ছোৱাত আপোনাৰ ব্যক্তিত্ব উন্নতি হ'ব। এই সময়ছোৱাত আপোনাৰ ওপৰৰ বিষয়াসকল আপোনাৰ কামত সুখী হ'ব। এই সময়ছোৱাত আপুনি প্ৰতিটো কামতে সফলতা লাভ কৰিব। স্বাস্থ্য ভাল হ'ব। শনিৰ পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰত প্ৰৱেশে মকৰ ৰাশিৰ লোকৰ বাবে অতি উপকাৰী হ'ব। এই সময়ছোৱাত আপুনি সৌভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পাব। উপাৰ্জনৰ নতুন নতুন উপায় দেখা যাব। আৰ্থিক দিশ শক্তিশালী হ'ব। এই সময়ছোৱাত আপুনি আপোনাৰ জীৱনত আনন্দময় সুখ বিচাৰি পাব। এই সময়ছোৱাত আবদ্ধ কামবোৰ সম্পূৰ্ণ হ'ব। কেৰিয়াৰত আকাংক্ষিত সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়ৰ আকাংক্ষিত অগ্ৰগতি দেখিবলৈ পাব। নতুন কাম আৰম্ভ হ'ব। কামৰ বাধা দূৰ হ'ব। শনিৰ স্থান পৰিৱৰ্তনে কন্যা ৰাশিৰ লোকৰ বাবে বহুতো ইতিবাচক পৰিৱৰ্তন আনিব। কৰ্মক্ষেত্ৰত সন্মান আৰু আধিপত্য এই সময়ছোৱাত আপোনাৰ জীৱনত বাঢ়িব। উপাৰ্জনৰ নতুন নতুন উপায় দেখা যাব। আপোনাৰ সঙ্গীৰ পৰা সুখৰ খবৰ পাব। পৰিয়ালটোৰ আৰ্থিক অৱস্থা ভাল হ'ব। জীৱনত আনন্দ থাকিব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক প্ৰতিযোগিতাত সফল হ'ব। এই সময়ছোৱাত আপোনাৰ ব্যক্তিত্ব উন্নতি হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি কমেণ্টত জয় শনি দেৱতা লিখি কমেণ্ট কৰি থৈ যাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল নটিফিকেশ্যনত কৰি ল'ব, যাতে মই ভিডিঅ' আপলোড কৰিলে আপুনি পোনপ্ৰথমে পায়।